নমস্কাৰ, মই গাজীৰ আৰু আপোনালোকে চাই আছে ট্ৰেভেল এণ্ড স্পৰ্টছ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। বৰ্তমান মই আছোঁ নলবাৰীৰ ৰাস মহোৎসৱৰ গ্ৰন্থমেলাত আৰু গোটেই নলবাৰীৰ ৰাস মহোৎসৱৰ পাৰ্টবোৰ মই ঘূৰিলোঁ। তাৰ ভিতৰত আটাইতকৈ কম ভিৰ থকা ঠাইখিনি হৈছে এইখিনি। ইয়াত গোটেই কিতাপ প্ৰকাশনবোৰ প্ৰায় আহিছে অসমৰ আৰু ইয়াত মানুহৰ যিটো সমাগম সকলোতকৈ তাকৰ ইয়াতে। এতিয়া আপোনালোকে চাই লওক, কিন্তু আন ঠাইবোৰত সোমাবই নোৱাৰি এনেকুৱা ভিৰ, কিন্তু ইয়াত একেবাৰে ফুটবল খেলি থাকিব পাৰি, এই মানুহেই নাই ইয়াত। ইয়াৰ পৰা বুজা যায় যে কিতাপৰ প্ৰতি কিমান আগ্ৰহ মানুহৰ আৰু অন্যান্য অনুষ্ঠানৰ প্ৰতি কিমান আগ্ৰহ। এতিয়া মই দেখুৱাই আছোঁ গ্ৰন্থমেলাৰ ভিতৰভাগ। ইয়াত জনসাধাৰণ নায়েই বুলি ক'ব পাৰি প্ৰায়। কিছুমান গৈ আছে, এইফালে ৰাস্তা হিচাপে গৈ আছে। এয়া প্ৰকাশনৰ ঘৰবোৰৰ ভিতৰ ভাগত কেৱল প্ৰকাশন বিভাগৰ মানুহবোৰ আছে। আমি এখন প্ৰকাশনত সোমাই যাম। সঞ্জীৱনী প্ৰকাশন, সঞ্জীৱন প্ৰকাশন। এতিয়া গ্ৰন্থমেলাৰ ভিতৰ ফালে সোমাই গৈছোঁ আৰু আপোনালোকক দেখুৱাবলৈ লৈছোঁ গ্ৰন্থমেলাৰ যিটো দৰ্শকৰ শূন্যতা সেইটো দেখিবলৈ পোৱা গৈছে আৰু দুই এজন মানুহে কিতাপ নিৰীক্ষণ কৰা দেখা গৈছে। ইয়াৰ পিছত আৰু আমি অন্য এটা বিপণীলৈ আগবাঢ়ি যাম, আপোনালোকে চাই থাকিব। এয়া সুগন্ধি পখিলা নলবাৰী গ্ৰন্থমেলাৰ অন্য এটা প্ৰকাশন। এইবাৰ আমি ইয়াত কিছু দেখুৱাবলৈ লৈছোঁ আৰু আগবাঢ়ি গৈ আছোঁ। ইয়াতো মুষ্টিমেয় দুই এজন দৰ্শক তথা গ্ৰাহকক দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছতে আমি আন এটা গ্ৰন্থ বিপণীলৈ আগবাঢ়ি যাম, চাই থাকিব। ইয়াতো তেনেই একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এয়া গুড বুক ডিষ্ট্ৰিবিউটৰ্ছ পাব্লিচাৰ্ছ গুৱাহাটী। এয়া পাব্লিকেশ্যন আৰু গুৱাহাটী। এয়া অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী লয়াৰ্ছ। তাৰ কাষতে আছে পূৰ্বাঞ্চল প্ৰকাশ গুৱাহাটী। এইবাৰ দেখুৱাবলৈ লৈছোঁ জাগৰণ সাহিত্য প্ৰকাশন। এয়া আমাৰ পাব্লিকেশ্যন গুৱাহাটী। এয়া হৈছে অসম প্ৰকাশন পৰিষদ, অন্যতম প্ৰকাশন গোষ্ঠী।
প্ৰভা পাব্লিকেশ্যন গুৱাহাটী। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিব বুলি আশা থাকিল। ধন্যবাদ।